हेलो एभ्रिवान मोर चेनेलर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আহি আছো মোৰ দাদা চুচুৰ ঘৰত। একদম পথাৰৰ মাজত হিহঁতৰ ঘৰ। পৰিৱেশটো বিৰাট ধুনীয়া, শান্তি পুৰা। চাকচোন এই দূৰত আছে ঘৰটো, গৈছো। আজি মানে মোৰ ভতিজাটো বাৰ্থডে আৰু কেক লৈ আহিছো, সাৰপ্ৰাইজ দিম। বলকচোন তেনেহ'লে তাৰ বাৰ্থডেনো আজি কেনেকৈ পাতো আপোনালোকক দেখাম আৰু ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বলক তেনেহ'লে গৈ থাকোঁ। এইটো আমাৰ ফিচাৰীটো মাছ দি থোৱা আছেনে পটো? আজি ধৰিছে বাৰ্থডে খানা কাৰণে, বহুত মাছ ধৰিছে। আৰু মোৰ লগত আহিছে এইজনী মোৰ সৰু দাদা ছোৱালী। ক'ত যোৱা? বাৰ্থডে পটো হাই বুলি ক। হাই হাই মোৰা আমাৰ পাচলি বাৰী ৰঙালাও কৰি থৈছেনে? চবফালে ৰঙালাও ৰঙালাও। ইয়াতে আলু কৰিছিলে নে? আৰু এইটো বাৰ্থডে বয় ঘৰ পাইছোহি আৰু বিশ্বাস এইটো কিমান শান্ত পৰিৱেশ। বাৰ্থডে খানা পুৰা মাছ। চাই দিয়ক এফালে।